সো হেল্ল' গাইজ নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ম বন্ধুসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম বন্ধুসকল যদি এজন মানুহৰ কোনো ফিলিংছ নাথাকে যদি এজন মানুহৰ মনত কোনো ধৰণৰ ফিলিংছ নাথাকে তেতিয়া কি হ'ব বাৰু বন্ধুসকল মইতো ক'ম মোৰ অনুভৱৰ ফালৰ পৰা যদি এজন মানুহৰ মনত কোনো ধৰণৰ ফিলিংছ নাথাকে কোনো ধৰণৰ অনুভৱ নাথাকে তেতিয়া সেই মানুহজন এটা খালী বাকচৰ নিচিনা মানে মোৰ মতে বন্ধুসকল ফিলিংছ অবিহনে এজন মানুহ সম্পূৰ্ণ আধৰুৱা গতিকে এজন মানুহৰ মনত ফিলিংছ অনুভৱ বা এনাৰ্জি এই সকলোবোৰ খুবেই প্ৰয়োজন আছে এজন মানুহৰ মনত অনুভৱ ফিলিংছ বা এনাৰ্জি এই সকলোবোৰ খুবেই প্ৰয়োজন আছে আপোনাৰ মতে কি বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ